অভিষিক্ত 17 অক্টোবৰৰ সোঁৱৰণত একাজলি অশ্ৰু অঞ্জলি অনুষ্ঠানৰ বাবে প্ৰস্তুতি চাৰ্চিম স্মৃতি পাৰ্কত মুনিশ তিৰোতাই কৰিছে চাফাই কাৰ্য অনুষ্ঠানত CEM ৰংহাঙৰ উপস্থিতিৰ কামনাত চাৰ্চিমবাসীৰ কাৰ্বি আংলঙৰ ডেনগাঁৱত ASDCৰ বিশাল গণসমাৱেশ সাহস বিৰোধী শিবিৰত মধ্যম আঘাত 241টা বিজেপি কংগ্ৰেছ পৰিয়ালৰ ASDC দলত যোগদান অসমলৈ অনা হল হিজবুল মুজাহিদ্দিনৰ মূল মাষ্টাৰমাইণ্ড কমৰুজ্জামানক জিহাদী কমৰুজ সন্দৰ্ভত শংকৰদেৱ নগৰত মধ্য অসম উপ আৰক্ষী চকীৰ সংবাদমেল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ অভিষিক্ত 17 অক্টোবৰ এই বিশেষ দিনটোলৈ কোন কাৰ্বিয়েনো পাহৰিব পাৰে দিনটোত নতুন প্ৰভাতত উদিত নতুন সূৰ্যই বিশ্ববাসীক খবৰ দিয়া সময়তে চাৰ্চিম প্ৰিচেকৰ বাবে আহিছিল কালান্ত ক্ষণ অতিশয় সেই অশোভনীয় ক্ষণত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ শ্যামলা প্ৰকৃতিৰ বুকুত লালিত পালিত চাৰ্চিম প্ৰিচেকৰ সেই বিশেষ স্থান হঠাতে পৰিণত হৈছিল বধ্যভূমিলৈ হাৰদী কোমল সুৰভি ভৰা প্ৰভাতত কেঁচেমা কেঁচেম জীয়া তেজৰ গোন্ধই বিয়পি পৰিছিল বতাহত হয় অভিষিক্ত 17 অক্টোবৰ মানৱ জাতিৰ ইতিহাসত এনে কলা অধ্যায় যেন আৰু বিশ্বৰ কোনো প্ৰান্ততে আৰু কোনো মানৱ জাতিৰ ক্ষেত্ৰত যেন কেতিয়াও নঘটে কিন্তু ইতিহাসেই দুখত হওক সুখত হওক নতুবা আটাইতকৈ কুৎসিত আৰু অভিশপ্তই হওক মানৱ জাতিৰ গতিশীলতাৰ সৈতে উৎপ্ৰোত লাগিয়ে থাকে সেয়ে সোঁৱৰিবই লাগিব 17 অক্টোবৰৰ এই অভিশপ্ত দিনটোতেই দুখনকৈ পাছৰ পৰা বচা বচা বিশেষ জাতিক চিনাক্ত কৰি নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল একাংশ দুৰ্বৃত্তই সেই সময়ত এই চূড়ান্ত অমানৱীয় আৰু পৈশাচিক ঘটনাই বিশ্বৰ সমগ্ৰ মানৱ ইতিহাসক স্তম্ভিত কৰিছিল মানৱ জাতিৰ ইতিহাসত আটাইতকৈ দুখজনক ইতিহাস ভৱিষ্যত প্ৰজন্মৰ বাবে সাক্ষী হৈ ৰবলৈ এই ঘটনাৰ পৰৱৰ্তী সময়ত কাৰ্বি স্বায়ত্ত পৰিষদৰ উদ্যোগত নিৰ্মাণ এই চাৰ্চিম স্মৃতি পাৰ্ক এই স্মৃতি পাৰ্কত প্ৰতি বছৰে পালন কৰি আহে অভিষিক্ত 17 অক্টোবৰত প্ৰাণ হেৰুওৱা নিৰীহ লোকৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰি যাচি আহিছে একাজলি অশ্ৰু অঞ্জলি এইবাৰ 13 সংখ্যক সোঁৱৰণি অনুষ্ঠানৰ বাবে চাৰ্চিম প্ৰিচেকবাসীয়ে বিশাল পাৰ্কখনৰ বিশাল ভূমিডোখৰ হাবি জংঘল আদি কাটি চাফাই কামত আত্মনিয়োগ কৰিছে দৃশ্যযোগে আপোনালোকে প্ৰত্যক্ষ কৰিছে মুনিশ তিৰোতাসকলে আটাই মিলি কেনেকৈ আন্তৰিকতাৰে কামত লাগি আছে 17 অক্টোবৰত পালন কৰিবলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ স্থানীয় চাৰ্চিম প্ৰিচেকবাসীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ একান্ত উপস্থিতি কামনা কৰিছে Inify taring korosir ke opinion ingkan ilitum ladak charchim la pen pirse ani kan wang so na taksi non ke wang jing deng cricket thoma ala suka palonja phani ilitum charchim pirse garar ladak chilang pet pen heme jangre sar pisar phula pen ilitum ladak ronga saru basar la pen me kar me thur ka do pen ladak ilitum bang pharu isira bang koi an susin ilitum pini ladak rat akam claim lo la pen ladak hector isi susi ilitum non piniar ni bang thai bom lo la ilitum la soa a news a channel lo pen ilitum chuning ridun lo je non ke bang i tarik kri troxi ani kan bang so na thaksing deng kri thom long nangli kar byang lo a CM tuliram rong hang sar nangli la soa a me lo na chitom ni phangsin ilitum ka do vela da choma sar phang sar la pen ka do vela tum amreng homosi an samenang tum hala soni bang vek po pusin ilitum nangli phan chuning ri par piglo la pen nangli phan ning thi par piglo asipini nili ladak kami klemarat ke du anta nangli phansi la soni bang vek nang ji pusin ilitum ka do veta chong hong prong lo la pen nang chong vek ye phansi nangli phan anut me pen bang thom bang pri pen ta nangli phansi chuning ri pen sidang tum nangli phansi chong hong prong lo la sin ilitum la rong ni rong thomarat pini kami klemarat tum ta nangli phansi ka do ve chong hong prong lo pusin ilitum nilitum han an su se nang kapidu meji nang kapitak meji chukle meji choda meji phansi nilitum ke alang li tuma phansi an su se
chome phang mi ke dam tum han ta ni tum han ang pe lang non thu po pu si la si dak pini kam claim pon la tu la si la dak sor lu punon supin su punon ingdon pen ba ni ni litum la dak ching ripet pen si ning duk bom si ta me ni litum me claim bom lo la si la bang so ke claim ma long alang litum mak leng the tum ta kar biang long dang long pen ko nat ma po bang ke chi pu yok lo lo la pen ni litum si thi pen mate alang litum ma phan ka humri dam po bang ke ni litum ta khorot ka bia joy ni lo la si cm sar bang ke non nang che tong don wek nang po la pen non la dak amreng homosti long alang li terang pi bai do ta la dak chuning het nang che tong don la si pining thot ta nang che tong ni pusi alang li phan an su se ahir jume hang pi lo la pen nang che tong don po ni litum akhap pi la dak ni litum ko an lo ni ikam yam che ubu pen alang litum phan akha sin ni litum pini la dak kam ke klem pon lo la si la so kam ke klem along ni litum an su se hala ke theki dinga tum ta alang litum an se akai ding pi sitami la so serang hoy puthot alang litum ching ni thui pulote ni litum ma phan lo prisek la pen chapchim la pen alang litum sitami du me thak me akai ding pi aphan pusi ahir jume hang pi nang po la pen ahir jume pi po pusi alang litum hanta chuning ring lo Kheronir pora biren inghi report kat news কাৰ্বি আংলং জিলাৰ হাৰাঘাট বিধানসভাৰ অন্তৰ্গত দেনগাঁৱত পাহাৰীয়া জিলাখনৰ অন্যতম শক্তিশালী আঞ্চলিক দল ASDCৰ এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হয় ASDC দলৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জটছন বি প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাং প্ৰাক্তন কাৰ্যবাহী সদস্য চমাংক্ৰ প্ৰমুখ্যে কেইবাগৰাকী শীৰ্ষ নেতাই এই সমাৱেশত অংশগ্ৰহণ কৰে সমাৱেশত 241টা বিজেপি কংগ্ৰেছ পৰিয়ালে ASDC দলত যোগদান কৰা ঘটনা আছিল বিশেষভাৱে লক্ষণীয় এই দলটোৰ ঘটনাৰ হক বিৰোধী শিবিৰৰ মুখ্যম আঘাত বুলি ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চা লাভ কৰিছে ইপিনে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত পাহাৰৰ ৰাজনীতি উত্তাল কৰা 24+ সংগঠনৰ কাম-কাজক কটু সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে অজনজাতি লোকৰ বিৰুদ্ধে 24+ সংগঠনৰ কাম-কাজত শাসক দল বিজেপিয়ে সহায় কৰাৰ গুৰুত্বৰ অভিযোগ তোলে ASDC দলে ডিচিৰ তৰফৰ পৰা আমি যি এখন সভা পাতিছোঁ সেই সভাটোৰ মূল উদ্দেশ্যটোৱেই হ'ল যে বহুতো ৰাইজ যিসকল ইতিমধ্যে বিজেপিত আছিলে যিসকল ইতিমধ্যে কংগ্ৰেছত আছিলে বা যিসকল ASDCত নাছিলে এই গোটেইখিনি মিলাই পেলাই প্ৰায় 400জন ব্যক্তি 241টা ঘৰ পৰিয়াল তেওঁলোকে আজি যোগদান কৰিছে তাৰ কেইজনমান আহিব পৰা নাই কেইজনমান আহিব পাৰিছে আৰু এইবিলাকৰ ভিতৰত নমাটি কনষ্টিটুৱেঞ্চি মহামায়া আৰু কৰকাঠি এই তিনিটা সমষ্টিৰ পৰাই বিশেষকৈ ইয়াত যোগদান কৰিছে ইয়াৰ লগতে আমি কাৰ্বি আংলং আৰু ডিমা হাছাৰ যি আমাৰ যে ইয়াত কাৰ্বিৰ পৰা আৰম্ভ কৰি পেলাই ডিমা হাছাৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত ৰেংমা নাগা আছে ইয়াত তিৱা আছে বহুতো জনগোষ্ঠী আছে তাৰ লগতে ইয়াত বহুতো অজনজাতি লোকো আছে বা কাৰ্বিৰ বাহিৰেও বহুতো জনগোষ্ঠী আছে তেওঁলোকক আমি এটি প্ৰকৃত এটা গণতান্ত্ৰিক পৰিৱেশৰ যোগেদি এটা প্ৰকৃত গণতান্ত্ৰিক আন্দোলন আমি লৈ যাব খুজিছোঁ কিন্তু আমাৰ এই গোটেই অঞ্চলটোত এটা বাতাবৰণ আনিব চেষ্টা কৰিছে অপশক্তিবিলাকে সেইটো অকল বিজেপি বুলিয়েই নহয় বা অকল কংগ্ৰেছ বুলিয়েই নহয় কাৰ্বি আংলঙত দেখা যায় যে ইয়াত কেইটামান নতুন কিছুমান দল আহিছে কিছু নতুন শক্তি আহিছে নতুন সংগঠন আহিছে যিবিলাক বিভিন্ন ধৰণৰ কথা দি মানুহৰ মাজত বিভিন্ন ধৰণৰ প্ৰচাৰ চলাই আহিছে এটাটো হ'ল যে কাৰ্বি আংলঙৰ ৰাইজক কাৰ্বি বা আৰু অন্যান্য জনজাতিসকলৰ স্বাৰ্থত বুলি তেওঁলোকে কিছুমান কাম কৰিছে এটাটো হ'ল তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ কাউন্সিলৰ যিখন আইন আছে সেই আইনত কিছুমান ভুল আছে আমিও কওঁ আইনত বহুতো ভুল আছে কিন্তু সেই ভুলখিনি শুধৰণি কৰাৰ নামত যে বিভিন্ন জাতিৰ মাজত যদি বিভাজন অনাৰ যিটো প্ৰচেষ্টা আমি সেইটো খুব কঠোৰভাৱে আমি গৰিহণা দিওঁ ইয়াত যিসকল মানুহ আছে সেইটো মানুহসকলৰ সকলো গণতান্ত্ৰিক ব্যক্তিৰ গণতান্ত্ৰিক অধিকাৰ নিশ্চয় আছে এইটো হয় যে এইটো স্বায়ত্ত শাসিত জিলা এইটো শিখ শিডিউলৰ আণ্ডাৰত গতিকে শিখ শিডিউল বুলি ক'লে ইয়াৰ পাৰ্বত্য জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰাটো প্ৰথম কথা কিন্তু সেই বুলি
অন্যান্য জনগোষ্ঠীৰ ৰাইজক যে তেওঁলোকৰ স্বাৰ্থৰ খৰ্ব কৰিব লাগে আমি কেতিয়াও নকওঁ হাওড়াঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাৰ্ড নিউজ অৱশেষত অসমলৈ অনা হ'ল হিজবুল মুজাহিদ্দিনৰ মূল মাষ্টাৰ মাইণ্ড কমৰুজ্জামানক যমুনামুখৰ কমৰুজক কিছুদিন পূৰ্বে কানপুৰত গ্ৰেপ্তাৰ কৰিছিল ATS বাহিনীয়ে জিহাদী কমৰুজ সন্দৰ্ভত শংকৰদেৱ নগৰত মধ্য অসম আৰক্ষী উপ সঞ্চালকৰ সংবাদমেল হয় অসমত কোটাঘাটৰ লক্ষ্যৰে বৃহৎ নেটৱৰ্ক গঢ় দি তোলা হিজবুল মুজাহিদ্দিনৰ মূল মাষ্টাৰ মাইণ্ড যমুনামুখৰ কমৰুজ্জামানক কিছুদিন পূৰ্বে কানপুৰ ATS দলে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছিল কিদৰে হিজবুল মুজাহিদ্দিনে বৃহৎ জাল পেলাইছিল অসমত আৰু কমৰুজ্জামানক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীয়ে লংকা যমুনামুখ নীলবাগান আদিত অভিযান চলাই কমৰুজ্জামানৰে সম্পৰ্ক থকা সন্দৰ্ভত হিজবুল মুজাহিদ্দিনৰ 7জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ পিছত অৱশেষত কানপুৰৰ পৰা অসমলৈ অনা হ'ল নিষিদ্ধ ঘোষিত সংগঠন হিজবুল মুজাহিদ্দিনৰ মূল মাষ্টাৰ মাইণ্ড কমৰুজ্জামানক স্যার তো কেনেদৰে কি পৰিস্থিতিত গৈ পেলাই হিজবুল মুজাহিদ্দিনত যোগদান কৰিছিলে তাৰ বিষয়ে তথ্য পাইছিল তেওঁক আমি ব্যক্তিগতভাৱে এতিয়াও 1-to-1 আমি ইণ্টাৰগেশ্যনটো হোৱা নাই যিখিনি আমি শুনিছোঁ তেওঁ ওলাই গৈছিলে ওলাই যোৱাৰ পিছত তেওঁ তাতে আকৰ্ষিত হ'ল ৰেডিকেলাইজেশ্যন বুলি এটা কথা আছে যিটো এইটো গ্ল'বেল এটা টেৰৰিজম হয় হিজবুল মুজাহিদিনে হওক ইণ্ডিয়ান মুজাহিদিন হওক হুজি হওক জামাত ইছলামী এই গোটেইখিনি এটা ফাণ্ডামেণ্টেলিষ্ট বেকগ্ৰাউণ্ডৰ পৰা চলে তেওঁলোকক ৰেডিকেলাইজ কৰাই মনবোৰ ৰেডিকেলাইজ অসমীয়া শব্দত কি কয় ৰেডিকেলাইজ কৰাই সেই ৰেডিকেলাইজেশ্যনত বহুত মানুহ সেইটো সংগঠনৰ প্ৰতি আকৰ্ষিত হৈ যায় ঠিক এজনো ডেকা ল'ৰাই আছিলে শিক্ষিত ল'ৰা আছিলে তেওঁ তেনেকুৱা এটা পৰিস্থিতিত গৈ কোনোবা ৰেডিকেলাইজেশ্যন কৰা গ্ৰুপৰ লগ লাগিলে চাগে লগ লাগি তেওঁ সুধিলে আমি এইখিনি তথ্য স্পষ্টকৈ ক'ব পাৰিম তেওঁ ৰেডিকেলাইজ হ'ল তাৰপিছতে তেওঁ হিজবুল মুজাহিদিনক জইন কৰিলে জিমা আমি এতিয়া প্ৰডিউচ কৰিছোঁহে কোৰ্টত আমি 11 তাৰিখে আমি ঘূৰাই দিব লাগিব 11 তাৰিখে আমি আকৌ NIA হেণ্ডঅভাৰ কৰিব লাগিব এই আৰ্মছ এমুনিশ্যনৰ আমি এতিয়ালৈকে পোৱা নাই কিন্তু আৰ্মছ ডিল কৰাৰ খবৰ আমি পাইছিলোঁ তেওঁৰ যিকেইজন সহযোগী আছিলে সহযোগীকেইজনে আৰ্মছ বিচাৰি পেলাই কিবা এটা কোটাঘাট কৰাৰ পৰিকল্পনা কৰি ডিমাপুৰক অসমলৈ লৈ অনাৰ পিছত খোজাই আৰক্ষী থানাত জেহাদী কমৰুজক ৰাখি আৰক্ষীয়ে জেৰাই চলাই থকা সময়তেই খোজাই শংকৰদেৱ নগৰত দেওবাৰে উপস্থিত হয় মধ্য অসম আৰক্ষী উপ সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰ ভূঞা আৰু শংকৰদেৱ নগৰত উপস্থিত হৈ উপ সঞ্চালকগৰাকীয়ে জেহাদী কমৰুজ্জামান সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি ধৃত কমৰুজ্জামানক ইতিমধ্যে জেৰাই চলাই থকাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে লগতে আৰক্ষী উপ সঞ্চালকগৰাকীয়ে আগন্তুক দুৰ্গা পূজা উপলক্ষে খোজাই জিলাত কটকটীয়া নিৰাপত্তা গঢ় দি তোলাৰ লগতে এই সংক্ৰান্তত ভুৱা অপপ্ৰচাৰত পতিয়ন নাযাবলৈ খোজাই জিলাবাসীক আহ্বান জনায় লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা HSDC বোকাজান জিলা কমিটিৰ উদ্যোগত বালিপথাৰ স্থিত সংগঠনৰ নিজা কাৰ্যালয়ত হেম্পৰেকৰ সন্দৰ্ভত সোমবাৰে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় HSDC বোকাজান জিলা কমিটিৰ সভাপতি এন্থনি কাথাৰ আৰু KSA বোকাজান জিলা কমিটিৰ সভাপতি ৰাজু ইংলেঙৰ পৰিচালনাত অনুষ্ঠিত সভাত বিগত সাংসদ নিৰ্বাচনত বকলিয়াত অনুষ্ঠিত নিৰ্বাচনী সভাত ৰাজনাথ সিঙে হেম্পৰেকৰ ওপৰত দিয়া প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে সমূলি পাহৰি যোৱা বুলি ব্যক্ত কৰি সেই সময়ত কেৱল নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ মিঠা মিঠা প্ৰতিশ্ৰুতি দি সহজ সৰল ৰাইজক আভুৱা ভাৰী কৰা বুলি HSDCৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক লাইজান ইংলেঙে মন্তব্য আগবঢ়ায় এটা বিজেপি কেন্দ্ৰীয় কৈছে যে আমি কত নতুন এটা ৰাজ্যৰ গঠনৰ আমাৰ পলিসি নাই বুলি কৈছে স্টেট ক্ৰিয়েচনৰ এজেন্ডা নাই বুলি কৈছে এটা আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM এ যোৱা কেতিয়াবা আপোনালোকে 15 আগষ্ট শুনিব অটোনমাস ষ্টেট বিচাৰিব 26 জানুৱাৰীত ভাষণ দিব তাতো অটোনমাস ষ্টেট বিচাৰিব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকো তীব্ৰ কটাক্ষ কৰি নেতাগৰাকীয়ে কয় যে ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ দিনাহে হেণ্ডব্ৰেকৰ কথা কয়, কিন্তু বাকী সময়ত এই বিষয়টোৰ সন্দৰ্ভত মনে মনে থাকে। বাস্তৱিকতে কাৰ্বি পৰিষদৰ কাৰ্যক্ৰমণিকতে এই বিষয়ে কোনো উল্লেখ নাই বুলিও কয় ইংলেঙে। উল্লেখ্য, আজিৰ এই সভাখনত HSDCৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ডাক্তৰ মংৱে ৰংপি, সম্পাদক লাইচেন ইংলেং, CPIML HPCৰ সম্পাদক ৰবি কুমাৰ ভাংজো, চেলাবৰ বে, KNCAৰ সভানেত্ৰী প্ৰতিমা ইংহিপি, KSৰ সভাপতি চিমিয়ন ব্ৰংফাৰ, SYCCৰ সভাপতি লংকি সিংনাৰ, আইপুৱাৰ সভানেত্ৰী চিৰা বেপী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে অংশ লয়। আজি হ'ল আমি চাবলৈ যাওঁ যদি আমাৰ চেণ্টাৰ আমাৰ বিজেপি চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লিডাৰশ্বিপৰ আণ্ডাৰ চৰকাৰ 4 বছৰ হৈ গ'ল। আমাৰ ষ্টেটত আমাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লিডাৰশ্বিপৰ আণ্ডাৰ 2 বছৰতকৈ বেছি হ'ল, আৰু ইয়াত আমাৰ কাউন্সিলতো আমাৰ বিজেপি চৰকাৰ আমাৰ 1 বছৰ ওপৰত হৈ গ'ল। যিহেতু বাৰে বাৰে ইলেকশ্যনৰ টাইমত আমাৰ বিজেপি লিডাৰকেইটা চেণ্ট্ৰেলে হওক বা ষ্টেটৰে হওক বা আমাৰ কাউন্সিলৰ লিডাৰকেইটা আহি পেলাই যে ইয়াত ফল্ছ প্ৰমিছকেইটা দি যায় যে আমি জিকিলে বা আমি পাৱাৰত আহিলে আপোনালোকৰ আৰ্টিকল 244 আপোনালোকৰ যোনটো অট'নমাছ ষ্টেট ইছ্যু সেইটো আমি ছল্ভ কৰিম, এইটো আমি ইমপ্লিমেণ্ট কৰিম বুলি যোনটো বাৰে বাৰে যোনটো মিছা কথা কোৱা হৈছে পাব্লিকক, সেইটো আজিলৈকে হোৱা নাই। সেইকাৰণে আজি আমি ইয়াত থ্ৰু মেজিষ্ট্ৰেট আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। আমি HSDC, KSA, KNCA, SYC, SYJ, ISA, RY আমি গোটেইকেইটা আমি ইয়াত দল সংগঠন মিলি পেলাই আমি ইয়াত মেমৰেণ্ডাম দিছোঁ যে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাৰ্ট নিউজ। পুনৰ অভিজিত নীলোৎপলৰ প্ৰসংগক লৈ বাদানুবাদলৈ আগবাঢ়িব লৈছে নেকি? অভিজিত শৰ্মা আৰু নীলোৎপল দাসৰ নামত গুৱাহাটীৰ এখন দুৰ্গা পূজা লক্ষী মন্দিৰ কমিটিৰ উদ্যোগত পেণ্ডেল নিৰ্মাণ কৰা বিষয়টোক একমত হ'ব নোৱাৰে বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যোৱা ৮ জুনত কাৰ্বি আংলঙৰ কাংঠিলাংছত ফুৰিবলৈ আহি খোপা ধৰাৰ সন্দেহত দেনগাঁৱৰ পাঞ্জুৰী কছাৰী গাঁৱত গণপ্ৰহাৰত দুখজনক মৃত্যুক সাৱটিবলগীয়া ঘটনাক লৈ সমগ্ৰ কাৰ্বি আংলং জিলাবাসীয়ে দুখ প্ৰকাশ কৰি বিভিন্ন ৰাজনৈতিক দল সংগঠন, সামাজিক সংগঠন, ছাত্ৰ সংগঠনসমূহে এই নাৰকীয় ঘটনাটোক তীব্ৰ নিন্দা কৰাৰ লগতে এই ঘটনাত জড়িত দোষী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত আইনী শাস্তি প্ৰদানৰ দাবী তুলিছিল। ইয়াৰ উপৰি শিল্পী দুজনৰ আত্মা সদ্গতিৰ বাবে বিভিন্ন স্থানত প্ৰাৰ্থনা সভা, শোকসভা, বন্তি প্ৰজ্বলন আদি কৰিছিল। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে নিজৰ কৰ্তব্য পালন কৰি দোষী ব্যক্তিসকলক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত ন্যায়িক প্ৰক্ৰিয়া চলি আছে। এনে পৰিপ্ৰেক্ষিতত দুৰ্গা পূজা লক্ষী মন্দিৰ কমিটিয়ে অভিজিত নীলোৎপলৰ নামত এনেদৰে মন্দিৰ পূজাৰ পেণ্ডেল নিৰ্মাণৰ বিষয়টো আশ্চৰ্যজনক বুলি মন্তব্য কৰিছে KSৰ নেতৃত্বই। One person may commit a crime, but you cannot blame the whole community. That is what we want to say, the Karbis civilization. And we didn't protect those people who have committed such crime. That's why this is what we want to say. No person is above the law. Let the law take justice. This is what we want to say from Karbis civilization. আৰু সেইটো আপুনি ক'লো যে জাতিৰ মাজত ইয়াত মানে কিবা ইয়াত বেয়া অনুভৱ কৰা সেইটো নাভাবিব, কোনো ভাবিব নালাগে। কিন্তু আমাৰো কাৰ্বি আমিও এটা জাতি, আমাৰো কথা আছে, নিয়ম জাতি গোটেইখিনি আমাৰো নিজৰ কিবা এটা আছে, আইডেণ্টিটি আছে আমাৰ নিজৰ। সেইটো কাৰণে আমি গোটেই ৰাইজক মানে অসমবাসীলৈ আমি অনুৰোধ কৰিছোঁ যাতে এই বিষয়টোক লৈ পুনৰ পৰিৱেশ উত্তাল নকৰাৰ আহ্বান কৰিছে KSA ডিফু জিলা কমিটিৰ সভাপতি জনা সিং, চাৰ্কিৰি ৰংফাৰ আৰু হাৰলম্বী ক্ৰামছা প্ৰমুখ্য ছাত্ৰ নেতাসকলে। মংগল ইংঘে ৰিপৰ্ট, কাৰ্ট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more.
A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে হুজাই জিলাৰ লংকা নাগিনা মিলৰ কাষত বন বিভাগৰ অভিযান লংকা আঞ্চলিক বন বিভাগে চলাইছে এই অভিযান এটা ৰাইচ মিলৰ পৰা বুজন পৰিমাণৰ অবৈধ চুৰাং কাঠ জব্দকৃত চুৰাং কাঠৰ মূল্য 2 লক্ষাধিক টকা বৰ্তমান লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ অনা হৈছে কাঠখিনি হয় জানিব পৰা মতে চুৰাং কাঠখিনিৰ মূল্য প্ৰায় 2 লাখ টকা উল্লেখ্য যে চুৰাং কাঠখিনি লংকাৰ নাগিনা মিলত লুকুৱাই ৰখা হৈছিল কোনে ৰাখিছে এইটো নকৰি কৰা আহিব কে ডেইলি আহে নে আহি কাইছিলি ইয়াতে মালিক নাই মালিক সদায় আহে নকৰি পৰা মঙলবাৰ আহে কালি আহে কিমান টকাৰ মাল আহে মঙলবাৰ 4 গাড়ী মাল আহে বন বিভাগে কোনো ব্যৱস্থা নলয় নে এইবিলাক ক'ব নোৱাৰে মই তো এইবিলাক হাৰ্ডৱেৰ কাম কৰি আছো এক বিশ্বস্ত সূত্ৰ যোগে এই কথা লংকা বন বিভাগে গম পোৱাৰ পিছত লংকা বন বিভাগ উপস্থিত হয় আৰু চুৰাং কাঠখিনি লংকা আঞ্চলিক কাৰ্যালয়লৈ লৈ আহে স্যাৰ কি পালে এই পালেং পাইছে কিমান টকা মাল হ'ব 15খন পালেং পাইছোঁ আৰু 50-60 কাষতে বন বিভাগ মঙলবাৰ হ'লে এইখনত তাকে তাকে মাল আহে আপোনালোকে আজিলৈকে বিহিত ব্যৱস্থা নলয় নেকি বিহিত ব্যৱস্থা লোৱাৰ ওপৰৰ আমাৰ
ছাৰসকল আছে ছাৰসকলে যি ব্যৱস্থা লয় আপোনালোকে আগে পিছে এনেকুৱা মাল ৰেড মাৰিছিল নে ৰেড মাৰি পাইছোঁ আমি ধৰি নিয়া আছে আজি সাংবাদিকে খবৰ দিয়াত আপোনালোকে আহিছে সাংবাদিকে খবৰ দিয়াৰ পাছত মইতো বেলেগ ফালে তহলদাৰীত আছিলোঁ বাগানৰ আছিলোঁ এতিয়া আহি পাইছোঁ আহি পেলাই ইয়াত বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা কাৰ্বি আংলং জিলাতো বিভিন্ন প্ৰান্তৰৰ বিদ্যালয়সমূহত গুণোৎসৱ দ্বিতীয় ৰাউণ্ড 8 অক্টোবৰৰ পৰা আৰম্ভ হৈছে এইলৈ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰশ্নোত্তৰ লগতে পাঠ পঢ়া আদি মূল্যায়নৰ লগতে বিদ্যালয়সমূহত মৰ্ণিং এছেম্বলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু দৈনিক উপস্থিতিৰ হাজিৰা বহি আদি পৰীক্ষণ তথা মূল্যায়ন কৰে জিলাখনৰ সদৰ চহৰ ডিফুৰ ৰংনিহাং LP স্কুল বেচিক স্কুল চন্দ্ৰ সিং টেৰণ হাই স্কুল আদি বিভিন্ন বিদ্যালয়কে আদি কৰি টেকেলাংজুন ধনচিৰি আদি বিভিন্ন স্কুলসমূহতো আজিৰে পৰা চলিছে গুণোৎসৱ দ্বিতীয় ৰাউণ্ড এনে পৰিপ্ৰেক্ষিতত টেকেলাংজুন হাই স্কুলৰ প্ৰধান শিক্ষক শিশুৰাম ভূঞাই কাট নিউজক জানিবলৈ দিয়া মতে গুণোৎসৱৰ আজি প্ৰথমটো দিনত SMC লেম্পছৰ অধ্যক্ষ অমৰজিৎ ইংটি ধনী টকবি আদি ব্যক্তিসকলে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ মৰ্ণিং এছেম্বলিৰ পৰা ৰাষ্ট্ৰীয় তথা জাতীয় সংগীত পৰিৱেশন পাঠ পঢ়া আদি মূল্যায়ন কৰাৰ লগতে শ্ৰেণীসমূহত দৈনন্দিন হাজিৰ বহি আদি পৰীক্ষণ কৰে উল্লেখ্য আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি SMCৰ সভাপতি হাৰ্বমন টকবিৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বাট পথৰ বিধ্বস্ত ৰূপ বৈঠালাংছ খেৰণী গড়কাপ্তানী পথৰ মাজত 5 বছৰে অৰ্ধনিৰ্মিত হৈ থকা তেলেহৰ দলঙৰ ওপৰত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ধৰ্মঘট জিলাখনৰ গড়কাপ্তানী বিভাগৰ অধীনত বিভিন্ন পথসমূহ শীঘ্ৰে নিৰ্মাণৰ দাবী জনাই মুখ্য কাৰ্যবাহী অভিযন্তাক প্ৰদান কৰিছে স্মাৰক পত্ৰ এই ধৰ্মঘটৰ অংশগ্ৰহণ কৰিছে APCCৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য APCCৰ সম্পাদক উমেশ ডেকা APCCৰ সম্পাদক তথা বৈঠালাংছ বিধানসভা সমষ্টিৰ প্ৰভাৰী ৰামনান বৰুৱাই পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতি আৰু ৰংখাং ব্লক কংগ্ৰেছৰ যুটীয়া উদ্যোগত জিলাখনত সৃষ্টি হোৱা বিধ্বস্ত বাট পথক কেন্দ্ৰ কৰি দীৰ্ঘকাল ধৰি অৰ্ধনিৰ্মিত দলঙৰ সন্মুখত বহি ধৰ্মঘটত কাৰ্যসূচী ৰূপায়ণ কৰে জিলাখনৰ অতিকৈ গুৰুত্বপূৰ্ণ পথ তথা জীৱন ৰেখা হিচাপে বিবেচিত বৈঠালাংছ খেৰণী গড়কাপ্তানী পথৰ মাজত অৱস্থিত তেলেহৰ জুৰিৰ ওপৰত নিৰ্মাণ কৰা অৰ্ধনিৰ্মিত দলঙৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰে প্ৰায় 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা ধৰ্মঘটত অপূৰ্ব ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক মিঠাচাৰ ভ্ৰষ্টাচাৰ নেতা বুলি আখ্যা দি তুলাধুনাক দিয়ে পশ্চিম কাৰ্বি আংলং ৰাইজৰ জীৱন ৰেখা সদৃশ পথসমূহ আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে লগতে তেলেহৰ জুৰিৰ ওপৰত দলং নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাটো দুৰ্ভাগ্যজনক সেয়ে ধিক্কাৰ দিয়া বুলি মন্তব্য কৰে কাউন্সিলৰ নিৰ্বাচনৰ পূৰ্বে যে আমি দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ বুলি কৈছিল দুৰ্নীতিৰ লগত আপোচ কৰা নহব মুখ্যমন্ত্ৰী ডাঙৰীয়া পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজৰ লাইফলাইন এই ৰংখাঙৰ এই ৰাষ্ট্ৰীয় পথটো নিৰ্মাণ কৰাৰ কথা আপোনাৰ মনত এবাৰো নপৰিল কাৰণ কি আপুনি তো সদায় কয় বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই পাহাৰৰ মানুহৰ প্ৰতি আপোনাৰ মৰম এইটোৱেই নেকি আপুনি গুৱাহাটীৰ পৰা
তেওঁ আৰু কয় যে তুলিৰাম ৰংহাং কংগ্ৰেছত থকা সময়ত দুৰ্নীতি সম্ৰাট আছিল কিন্তু সৰ্বানন্দ সোণোৱালে তুলসী পাতেৰে ধুৱাই লৈ এতিয়া সন্যাসী কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশ্ন কৰে আৰু কয় যে নিৰ্বাচনৰ পূৰ্বে আহি কৈছিল যে দুৰ্নীতিগ্ৰস্ত নেতাসকলক আশ্ৰয় নিদিয়ে দুৰ্নীতিৰ সৈতে কেতিয়াও আপোচ কৰা নহ'ব বুলি কৈছিল কিন্তু সেই কথাবোৰ সম্প্ৰতি পাহৰি পেলাইছে বুলি কটাক্ষ কৰে অপূৰ্ব ভট্টাচাৰ্যই ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ সভাপতি সাৰ্থে ক্ৰামচাই কয় যে অহা ডিসেম্বৰ মাহৰ ভিতৰত যদি তেলেখৰ দলংখন নিৰ্মাণ সম্পূৰ্ণ নকৰিলে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰক হকিয়াই দিছে প্ৰথম কথা হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত মৰ্মে ৰাজ্যখনৰ একেবাৰে বিধ্বস্ত হৈ পৰা জৰাজীৰ্ণ ৰাস্তা ঘাট আদি যোৱা 2টা বছৰে আমি নিৰ্মাণ কৰাটো পৰিলক্ষিত হোৱা নাই যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৰাস্তা ঘাট আৰু যাৰ ফলত জনসাধাৰণৰ যথেষ্ট কষ্ট হৈছে চিকিৎসালয়লৈ ৰোগীক নিবৰ কাৰণে ভয় লগা এটা অৱস্থাৰ সৃষ্টি হৈছে তাৰোপৰি আজি আমি এই ৰংখাং ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত এই যিটো স্থানত আমি আজি ৰাজহুৱাভাৱে প্ৰতিবাদ কৰিবলগীয়া হ'ল আজি 2টা বছৰ ধৰি এইটো পশ্চিম কাৰ্বি আংলঙৰ জীৱন ৰেখা সদৃশ এই পথটো আৰু দলংখন আজিলৈকে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা কাৰ্যত আমি ধিক্কাৰ দিছোঁ আৰু এই কাৰ্য অনতি পলমে সম্পূৰ্ণ কৰিবৰ কাৰণে দাবী জনাইছোঁ কাৰ্বি আংলংটো একচুৱেলি ক'বলৈ গ'লে জীৱন ৰেখাৰ পথ এইটো ঘাই পথ পশ্চিম কাৰ্বি ডিফুটলৈ যোৱা গতিকে ইতিমধ্যে উইথিন যদি ডিচেম্বৰৰ ভিতৰত যদি এই দলংটো নহয় তেনেহ'লে উইথিন আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব কাৰণ এই দলংটো আজিলৈকে এতিয়া 4 বছৰলৈ হৈ আছে বেয়া হোৱা গতিকে ইয়াত পানী বাঢ়াৰ লগে লগে মানুহবোৰে যোৱাৰ কাৰণে বহুত কষ্ট বহুত ৰিস্ক হৈ যায় গতিকে অতি পলমে কিন্তু এই বিজেপি অট'নমাছ কাৰ্বি অট'নমাছ কাউন্সিলে বনাই দিবলৈ নহ'লে জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হৈ যাব গতিকে ইহঁতে সন্মুখী হৈ থাকক বৈঠাল অঞ্চলৰ পৰা জাছন ইংখে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ